যদি আপোনাৰ দৃষ্টিশক্তি কমিছে বা কেইদিনমানৰ পৰা দেখাত অসুবিধা হৈছে বা আপোনালোকে কেইদিনমানৰ পৰা চশমা ব্যৱহাৰ কৰি আছে, তেতিয়াহ'লে এই ভিডিঅ'টো নিশ্চয় চাওক। এইটো ভিডিঅ' মিছ নকৰিব। আজিকালি সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈ প্ৰায় সকলোৰে চকুৰ সমস্যা হোৱা দেখা যায়। সৰু ল'ৰা ছোৱালীবোৰেতো ডাঙৰ ডাঙৰ চশমা পিন্ধাও দেখা যায়। কিন্তু চশমা পিন্ধিলে দৃষ্টিশক্তি ঘূৰি নাহে, এইটো একো সমাধান নহয়। এবাৰ চশমাযোৰ ব্যৱহাৰ কৰাৰ পিছত আমাৰ দৃষ্টিশক্তি কমিহে যায়, বাঢ়ি নাযায়। আপোনালোকৰ সমস্যাৰ সমাধান এই ভিডিঅ'টোত নিশ্চয় পাব। মই এনেকুৱা উপায় লৈ আহিছোঁ যাৰ ফলত কমি যোৱা দৃষ্টিশক্তি অতি সোনকালে ঘূৰি আহিব। লগতে আপোনালোকে যদি চশমাও পিন্ধিবলৈ আৰম্ভ কৰিছে, সেয়াও আঁতৰি যাব। এই উপায়ৰ পৰা মই নিজে লাভ পাইছোঁ, সেইবাবে মই এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। লগতে যদি আপোনাৰ চকুৰ খচখচনি আছে বা চকুৰ পৰা পানী ওলায় বা চকুৰ ফলত মূৰৰ বিষ হয়, ইয়াৰো সমাধান মই এই ভিডিঅ'টোত দিম। বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিম, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো টিপক। আপোনালোকে এনে বহুত খাদ্যৰ লিষ্ট পাব যিবোৰ চকুৰ বাবে উপকাৰী বুলি ক'ব। মই আপোনালোকৰ বাবে আজি 4টা এনেকুৱা বেষ্ট ফুড লৈ আহিছোঁ, এনেকুৱা বেষ্ট আহাৰ লৈ আহিছোঁ যিকেইটা চকুৰ বাবে বহুতেই উপকাৰী। লগতে আপোনালোকলৈ এনেকুৱা এটা চমৎকাৰী উপায় লৈ আহিছোঁ যিটো আপোনালোকে যদি ব্যৱহাৰ কৰিবলৈ লয় নিশ্চয় উপকৃত হ'ব। আৰু ভিডিঅ'টোৰ শেষত মই 2টা টিপছো দিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ নিশ্চয় চাব। এইখিনি বিষয়ে জনাৰ আগতে আপোনালোকক 2টা কথা ক'ব খোজোঁ। বহুত মানুহৰে চকু বৰ জোৰকৈ মোহাৰা বা চকু লেতেৰা হাতেৰে খজুৱা এইবোৰ অভ্যাস আছে। আপোনালোকৰ যদি তেনে অভ্যাস আছে তেতিয়াহ'লে সেইবোৰ বাদ দিয়ক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ চকুত ইনফেকশ্যন হ'ব পাৰে বা চকুৰ ক্ষতিও হ'ব পাৰে। লগতে সকলো মানুহে কমেও 7 ঘণ্টাৰ পৰা 9 ঘণ্টালৈ শুব লাগে। এই টোপনিটো মাৰিলে আমাৰ চকুটোও ৰেষ্ট পায় আৰু আমাৰ শৰীৰটোতো বহুত উপকাৰ হয়। এতিয়া সেই 4টা বেষ্ট আহাৰৰ বিষয়ে জানো আহক। 1 নম্বৰত আছে আমলখি। আমলখি এটা এনেকুৱা ফল যিটো বহুত উপকাৰ কৰাৰ লগতে আমাৰ দৃষ্টিশক্তি বঢ়োৱাৰ বাবে বহুতেই ভাল। আপোনালোকে সদায় 1 বা 2টা আমলখি খাবলৈ আৰম্ভ কৰক। আৰু যদি আমলখি চোবাই খাবলৈ বেয়া পায় তেতিয়াহ'লে ইয়াৰ জুচ ল'বলৈ আৰম্ভ কৰক। এনেকুৱা নহয় যে এদিন বা 2 দিন খাই পেলাই আপোনালোকে বাদ দিব। এনেকুৱা আপোনালোকে কণ্টিনিউ কৰকচোন, আপোনালোকে ভাল ফল পোৱাটো একদম নিশ্চিত। 2 নম্বৰতে হৈছে গাজৰ। গাজৰৰ বিষয়ে আমি সকলোৱে জানো, কিন্তু ইয়াক এবাৰ বা 2বাৰ খাই বা এসপ্তাহ খাই এৰি পেলাওঁ। কিন্তু বন্ধুসকল, এনেকুৱা ভুলতো নকৰিব। গাজৰ খাই মই নিজে উপকৃত হৈছোঁ, সেইবাবে মই এইটো আপোনালোককো ছাজেষ্ট কৰোঁ যে আপোনালোকে গাজৰ একদম খাবলৈ লওক। আৰু কমেও 2 মাহৰ পৰা 3 মাহলৈকে আপোনালোকে গাজৰ কণ্টিনিউ খাওক। আপোনালোকে নিজে আচৰিত হ'ব ইয়াৰ গুণ দেখি। 3 নম্বৰতে হৈছে সেউজীয়া শাক পাচলি। শাকৰ ভিতৰত আপোনালোকে যিকোনো শাক খাব পাৰে, কিন্তু যদি পালেং শাক পায় বা পালেং শাক খাই ভাল পায় তেতিয়াহ'লে পালেং শাক নিশ্চয় খাওক, এইটো বহুতেই ভাল। আৰু যদি পালেং শাক নাপায় বা খাই ভাল নাপায়, যিকোনো শাকেই আপুনি খাব পাৰে। মুঠতে আপোনালোকে আপোনালোকৰ ডেইলি ডায়েটত শাক নিশ্চয় ইনক্লুড কৰক আৰু চব্জি বা পাচলিও আপোনালোকে ডেইলি ডায়েটত নিশ্চয় ইনক্লুড কৰক। অৰ্থাৎ আপোনালোকে দিনটোত এসাঁজ আহাৰৰ লগত চব্জি বা পাচলি খাবলৈ নিশ্চয় লওক। পাচলিৰ ভিতৰত আপোনালোকে বন্ধাকবি বা ব্ৰকলিও খাব পাৰে। ব্ৰকলিটো বহুতেই গুণকাৰী আৰু বহুতেই ভাল, ই চকুৰ বাবেও বহুত উপকাৰী। গতিকে ব্ৰকলি যদি খাব আৰম্ভ কৰে তেতিয়াহ'লে আপোনালোকে বহুত ভিটামিন পাব আৰু এই সেউজীয়া শাক পাচলিবোৰে আপোনালোকক বহুত উপকাৰ দিব। এই শৰীৰৰ বাবেতো ভালেই আৰু চকুটো দৃষ্টিশক্তি ঘূৰি অহাত ই সম্পূৰ্ণ সহায় কৰিব। আপোনালোকে দিনটোৰ খাদ্যত এবাৰ হ'লেও পাচলি নিশ্চয় খাওক। 4 নম্বৰটো হৈছে ৱালনাট বা হিন্দীত যিটোক আখৰোট বুলি কোৱা হয়। নাট বুলি ক'লেতো প্ৰত্যেকটো নাটত বা বাদামত আমি বহুত উপকাৰ পাওঁ। ঠিক তেনেদৰে ৱালনাটতো বহুত ভিটামিন পাওঁ, লগতে দৃষ্টিশক্তি ঘূৰি অহাত বহুত সহায় কৰে। ইয়াক অতি সহজতে বজাৰত পাব বা গ্ৰ'চাৰী দোকানত পাব। ইয়াক ডেইলি খাবলৈ আৰম্ভ কৰকচোন, অন্ততঃ 2 মাহ। এই 4টাই সেই বেষ্ট আহাৰ আছিল বা বেষ্ট ফুড আছিল যিটো চকুৰ বাবে অতিকৈ ভাল আৰু কমি যোৱা দৃষ্টিশক্তি ঘূৰাই অহাত বহুত সহায় কৰে। আপোনালোকে ইগন'ৰ নকৰি এই 4টা আহাৰ খাবলৈ লওক, নিশ্চয় ভাল ফল পাব। এতিয়া জানো আহক সেই উপায়টো যিটো কৰিলে দৃষ্টিশক্তি অতি সোনকালে ঘূৰি আহিব, লগতে
আপোনালোকৰ পিন্ধি থকা চশমাযোৰো আঁতৰি যাব। সেইটোনো কি জানো আহক। আপোনালোকে 100 গ্ৰাম চফ ল'ব, 100 গ্ৰাম মিশ্ৰি ল'ব। মিশ্ৰি ৰঙাটো নহয় বগাটো ল'ব আৰু লগতে 50 গ্ৰাম বাদাম, বাদাম মানে আলমণ্ড যিটো, সেইটো বাদাম ল'ব। এই তিনিটা সামগ্ৰী একেলগে মিক্স কৰিব লাগিব। কিন্তু মই কোৱাৰ দৰে কৰক, তেতিয়াহে আপোনালোকে ভালদৰে উপকৃত হ'ব পাৰিব। বাদাম কমেও আপোনালোকে 3 পৰা 4 ঘণ্টা ভিজাই থৈ দিয়ক। তাৰপিছত ইয়াৰ বাকলিটো এৰুৱাই লওক। বাকলিটো এৰুৱাই অকণমান শুকাব দিব, কাৰণ এই গোটেইখিনি বস্তুৰ এটা পাউডাৰ বনাই কেইদিনমানৰ বাবে আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব পাৰিব। লগতে চফখিনি যদি ধুই লয় অতি ভাল, ধুই পেলাই তাকো শুকাই ল'ব আৰু গোটেইখিনি মিক্সিত মাৰি এটা পাউডাৰ বনাই ল'ব। পেষ্ট নহয়, পাউডাৰ। পাউডাৰখিনি বনাই এটা টেমাত ধুনীয়াকৈ ষ্ট'ৰ কৰি ৰাখক আৰু প্ৰত্যেক ৰাতি শোৱাৰ আগত 1 গিলাচ বা আধা গিলাচ গাখীৰৰ সতে ইয়াৰে 2 চামুচ পাউডাৰ মিহলাই খাবলৈ লওক। এনেকুৱা আপোনালোকে 2 বা 3 মাহৰ বাবে কৰক। ইয়াৰ ফল আপোনালোকে এসপ্তাহতে পাব, কিন্তু পোৱাৰ লগে লগে এৰি নিদিব। কমেও 2 বা 3 মাহলৈকে এই উপায়খিনি কণ্টিনিউ কৰক। বন্ধুসকল, মই যে 4টা আহাৰৰ কথা কৈছোঁ, সেই 4টা আহাৰ আৰু যিটো উপায় এইমাত্ৰ ক'লোঁ, এই উপায়টো যদি আপোনালোকে কণ্টিনিউ 2 পৰা 3 মাহলৈকে কৰে, আপোনালোকৰ যে চকুৰ পাৱাৰ বাঢ়িব এইটো খাটাং। গতিকে এনেকুৱা নহয় যে এসপ্তাহ বা 2 সপ্তাহ কৰি আপোনালোকে এৰি দিলেই হৈ যাব। তেনেকুৱা ভুলতো নকৰিব, কাৰণ গোটেই জীৱন চশমা পিন্ধাতকৈ এই আহাৰখিনি কণ্টিনিউ 2 মাহ বা 3 মাহ খোৱাটো বহুত ডাঙৰ কথা নহয়। আপোনালোকে হেলা নকৰি খাবলৈ লওক, নিশ্চয় ভাল ফল পাব। ইয়াৰ পৰা আপোনালোকৰ দৃষ্টিশক্তি ঘূৰি অহাটো একদম নিশ্চিত। আমাৰ প্ৰায় মানুহৰে চকুৰ খচখচনি বা চকুৰ পানী ওলোৱা বা চকুৰ পৰা মূৰৰ বিষ হোৱা সমস্যা দেখা যায়। ইয়াৰ উপায় কি? আপোনালোকে 1 বা 2 চামুচ চফ ল'ব, কিছু সময় তিয়াই থৈ তাত 2 চকল বা 3 চকল তিয়ঁহ ল'ব। লৈ এইখিনি বস্তু এটা মিক্সাৰত মাৰি পেলাই পেষ্ট বনাই লওক। পেষ্ট বনাই সেই পেষ্টটো আপোনালোকে চকু দুটা মুজি চকুৰ ওপৰত কমেও 10 বা 15 মিনিট লগাই থৈ দিয়ক। এই চকুৰ এনেবোৰ সমস্যাৰ বাবে বহুত লাভদায়ক। লগতে যদি আপোনালোকে এটা কাম কৰিব পাৰে, সেইটোৰ পৰাও বহুত ভাল ফল পোৱা যায়। কিন্তু কামটো কৰিবলৈ বহুতে বেয়া পায়, কাৰণ অলপ ঘিণ লগা। সেইটো হৈছে, আমি যেতিয়া ৰাতিপুৱা শুই উঠোঁ, তেতিয়া আমাৰ মুখৰ ভিতৰত যিটো লেলাৱতী থাকে, সেই লেলাৱতীটো চকুত যদি লগাব পাৰে ৰাতিপুৱা, লগাই পেলাই কিছু সময় থৈ দিয়ে, এইটো চকুৰ বাবে বহুত ভাল। ইয়াৰ পৰা আপোনালোকে নিশ্চয় লাভৱান হ'ব, নিশ্চয় উপকৃত হ'ব। কিন্তু কৰিব পৰাটো অকণমান টান, বহুতে ইয়াক ঘিণ কৰে। যদি পাৰে নিশ্চয় কৰক। এতিয়া আহক, ভিডিঅ'টোৰ শেষত মই আপোনালোকক সেই 2টা টিপছ দিওঁ, যি 2টা দিম বুলি প্ৰথমতে কৈছিলোঁ। সেই 2টা হৈছে, যেতিয়া আপোনালোকে লেপটপ বা কম্পিউটাৰত কাম কৰি থাকে, কেতিয়াবা চকুত বহুত পুৰণি হয়। তাৰপিছতো আমি কাম কৰি থাকিব লাগে, আমি বহুত অশান্তিত ভোগোঁ। তাৰ বাবে আপোনালোকে এটা উপায় কৰক। অকণমান ঠাণ্ডা গাখীৰত, যদি ফ্ৰিজৰ গাখীৰ হয় অতি ভাল, ঠাণ্ডা গাখীৰত এটুকুৰ কটন ভিজাই পেলাই সেই কটন টুকুৰ চকুত লগাই, চকুৰ ওপৰত লগাই কিছু সময়ৰ বাবে থৈ দিয়ক। চকুৰ পুৰণিটো কমে, 10 বা 15 মিনিট পিছত আকৌ কম্পিউটাৰত কাম কৰিব পৰা হয়। এইটো এটা বহুত ভাল টিপছ হয়, আপোনালোকে ট্ৰাই কৰিব পাৰে। 2 নম্বৰতে হৈছে, আপোনালোকে যেতিয়া দিনটো কম্পিউটাৰ বা লেপটপৰ সন্মুখত বহি থাকে, তেতিয়া 1 ঘণ্টা বা আধা ঘণ্টাৰ মূৰে মূৰে চকু দুটা অকণমান সময় বন্ধ কৰি কিছু সময় ৰেষ্ট দিয়ক। যাৰ ফলত কম্পিউটাৰ বা লেপটপৰ বেয়া ৰশ্মিটোৱে আমাৰ চকুত এফেক্ট কৰিব নোৱাৰে আৰু চকু দুটা ভাল হৈ থাকে। এই 2টা টিপছ আছিল, আপোনালোকে ট্ৰাই কৰিব পাৰে। আৰু লগতে এই ভিডিঅ'টো কেনে লাগিছে বন্ধুসকল মোক জনাব। আৰু ভিডিঅ'টোৰ শেষত আপোনালোকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো টিপি দিয়ক। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।